আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি মঙলবাৰ হয় 5 জানুৱাৰী। ৰাতিপুৱা উঠি সকলো কাম বন কৰি আজৰি হ'লোঁ। ল'ৰা ছোৱালী স্কুললৈ গ'ল, হাজবেণ্ড তেওঁ ডিউটিলৈ গ'ল। সকলো 8 বজাতে খাই বৈ ওলাই গ'ল। ময়ো নিজৰ সকলো কাম বন কৰি আজৰি হৈ খাই বৈ এতিয়া সময় 10:30 বাজিছে। অকণমান এইখিনিতে বহিছোঁহি। ভাবিছোঁ আপোনালোকক আজি মোৰ ড্ৰয়িং ৰুমৰ টুৰটোকে দিওঁ, তেতিয়াহ'লে সকলোৱে চাব। ঠিক আছে, ড্ৰয়িং ৰুমটো মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাম। ঠিক আছে, চাব তেতিয়াহ'লে। এইখিনিতে মই বাহিৰতে ৰখা কেইটামান ফুলৰ টাবো আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই দিছোঁ। চাবচোন বাৰু কেনেকুৱা পায়। এইখিনিতে মই আমাৰ চাৰাউণ্ডিংটো অকণমান দেখুৱাই দিছোঁ। চাৰিওপিনে বাগানেই দেখিবলৈ পাব, ফেমিলি বাগান হয়।
ঠিক আছে আৰু অলপ মই দেখুৱাই দিছোঁ বাৰু আজিলৈ ভিডিঅ'টো ইমানেই দিলোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব ফেমিলি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব